আমি সদৌ অসম ট্ৰাইবেল সংঘৰ গুৱাহাটী জিলা সমিতি আৰু ট্ৰাইবেল ইউথ লীগৰ মহানগৰ সমিতিৰ যৌথ উদ্যোগত এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হৈছিল। আৰু ইয়াৰ লগতে সংগতি ৰাখি যি আজি আপোনালোকক সাংবাদিকসকলৰ লগত সংবাদমেলৰ আয়োজন কৰিছিল, যে আমাৰ মূল কথাটো আছিল অহা 19 তাৰিখে PWD কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰ হলত গুৱাহাটী জিলা ট্ৰাইবেল সংঘৰ দ্বাদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হ'ব। আৰু এই ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি ইতিমধ্যে সুৰজ ৰাভা আৰু বিশ্বজ্যোতি মিলিত লৈ পেলাই এটা উদযাপন গঠন কৰা হৈছিল। আৰু অন্যান্য শাখা সমিতি আছে, আৰু এই শাখা সমিতিয়ে পূৰ্ণজনে কাম কৰি আছে। আৰু আমি আমাৰ যি অতিথিসকল, অতিথিৰ নিমন্ত্ৰণী ইতিমধ্যে আমাৰ শেষ হৈছে। আমি এই 19 তাৰিখৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ তাতে ডেলিগেট ছেশ্যন আৰম্ভ হ'ব। ডেলিগেট ছেশ্যন আৰম্ভ হ'ব আৰু ফ্লেগ হোষ্টিং আছে আমাৰ। তাৰপিছতে আমি মুকলি সভা আহ্বান কৰা হৈছে। মুকলি সভাত আমাৰ চিফ গেষ্ট হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ অসম চৰকাৰৰ শিক্ষা আৰু জনজাতি বিভাগৰ মন্ত্ৰী ডক্টৰ ৰমেশ প্ৰভু ডাঙৰীয়া। আৰু উদ্বোধক হিচাপে অপেনিং ছেশ্যন উদ্বোধক হিচাপে আমি বিশ্বজিৎ দৈমাৰী আমাৰ স্পীকাৰ ছাৰক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু স্পেচিয়েল গেষ্ট হিচাপে আমি ইজি ব্ৰহ্ম ছাৰক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু অন্যান্য আমাৰ জনজাতীয় নেতাসকল থাকিব। আৰু ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য পাটনায়ক ডাঙৰীয়া তাত এপইণ্টেড স্পীকাৰ হিচাপে। আৰু আমাৰ আবেলিলৈ এটা সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া আছে। আৰু এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলৰ কালচাৰেল বিভাগৰ EC প্ৰশান্ত বড়ো ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু সেইখিনি আমাৰ মিটিঙৰ মূল উদ্দেশ্য।